নমস্কাৰ সকলোৱে ইণ্টাৰনেট অন কৰি লৈছেনে নিশ্চিতভাৱে আপোনালোকে ইণ্টাৰনেটৰ মাধ্যমেৰে এই ভিডিঅ'খন চাবলৈ আৰম্ভ কৰিছে আজি তেনেহলে সোশ্যাল মিডিয়াৰ ইতিহাস আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে কিছু কথা পাতো আহা সোশ্যাল মিডিয়া অৰ্থাৎ সামাজিক মাধ্যম সমাজৰ মাধ্যমবোৰেই আসলতে সামাজিক মাধ্যম কিন্তু সামাজিক মাধ্যম অথবা সোশ্যাল মিডিয়া শব্দটো ইন্টাৰনেটৰ মাধ্যমত চলা সামাজিক মাধ্যমসমূহৰ বিষয়ে বুজাবলৈহে ব্যৱহাৰ কৰা হয় ইন্টাৰনেট নিজেই এবিধ সামাজিক মাধ্যম যিয়ে সমাজবোৰৰ মাজত বাৰ্তা পৰিবহনৰ মাধ্যম হিচাপে কাম কৰে আনহাতে ইন্টাৰনেটৰ সহায়ত আন বহুতো কোম্পানীয়ে সোশ্যাল মিডিয়াৰ ওয়েবসাইট অথবা এপ্লিকেশন গঠন কৰি দিছে যাতে মানুহে সংযোগ হ'ব পাৰে প্ৰথমবাৰৰ বাবে 1983 চন মানৰ পৰা ইন্টাৰনেট আৰম্ভ হয় অৱশ্যে ইন্টাৰনেটৰ ধাৰণা আৰম্ভ হৈছিল 1961 চন মানৰ পৰা সমগ্ৰ বিশ্বত 90 দশকত ইন্টাৰনেটে বিস্তাৰ লাভ কৰিবলৈ লয় আৰু ভাৰতত 1995 চনত ইন্টাৰনেটৰ ব্যৱস্থা আৰম্ভ হয় যদিও 2000 চন মানৰ পৰাহে ই বিকাশ লাভ কৰে 2017 চনৰ এক তথ্য অনুসৰি ভাৰতৰ সম্পূৰ্ণ জনসংখ্যাৰ 34.4%হে ইন্টাৰনেট ব্যৱহাৰ কৰে অৰ্থাৎ এতিয়াও বৃহৎ পৰিমাণৰ লোকে ইয়াৰ সুবিধা লাভ কৰিবলৈ পৰা নাই অৱশ্যে প্ৰতি বছৰে প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ জৰিয়তে ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে আৰু এইটো এটা ভাল বিষয় ইন্টাৰনেটৰ বিকাশৰ ফলত ফেচবুক হোৱাটছএপৰ দৰে সোশ্যাল মিডিয়া ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আগবাঢ়ি আহিছে আৰু তাৰ লগে লগে এমাজন ফ্লিপকাৰ্টৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহেও মানুহৰ জীৱনত ইন্টাৰনেটৰ মাধ্যমেৰে স্থান লাভ কৰিছে সোশ্যাল মিডিয়া অথবা ইন্টাৰনেট সঠিক ৰূপত ব্যৱহাৰ কৰিব জনা ব্যৱহাৰকাৰীৰ বাবে এবিধ বৰদান আৰু নহলে ই এক অভিশাপ ইন্টাৰনেটৰ মাধ্যমত প্ৰতিদিনে অহৰ্নিশে ভুল তথ্য প্ৰচাৰিত হৈ থাকে আৰু কিছু ক্ষেত্ৰত ইয়াৰ পৰিমাণ অতি ভয়াৱহ ৰূপত দেখা দিয়ে 2018 চনত আমাৰ অসমতে অভিনীলক নিশংসভাৱে হত্যা কৰা হ'ল আৰু এই 2020 চনতো সেই একেই ঘটনা আমাৰ দেশৰে মহাৰাষ্ট্ৰত ঘটিল আৰু দুয়োটা ক্ষেত্ৰতে ইন্টাৰনেটৰ ফেক নিউজৰ প্ৰত্যক্ষভাৱে অৰিহণা আছে আনহাতে ইন্টাৰনেটৰ কিমান যে পৰোক্ষ প্ৰভাৱ আছে সেয়াতো কল্পনাও কৰিব নোৱাৰি গতিকে দেশখনৰ এটা অংশত ঘটা ঘটনাৰ পৰা সকলোৱে শিকিব লাগে আৰু আইনী ব্যৱস্থা তৎকালীন হ'ব লাগে নহলে এনে ধৰণৰ ঘটনাই মানৱ জীৱনক কলুষিত কৰি গৈ থাকিব শেষত সকলোকে ইন্টাৰনেট ব্যৱহাৰ কৰোঁতে সজাগ হ'বলৈ অনুৰোধ জনালোঁ আৰু ফেক নিউজ দেখিলেই ফেক বুলি লিখি সোশ্যাল মিডিয়াত প্ৰচাৰ কৰি আমিও ফেক নিউজৰ বিৰুদ্ধে এক শান্ত আন্দোলন গঢ়ি তোলো আহা আৰু তেনে কৰিলে আমি নজনাকৈয়ে যে কিমান ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিব পাৰিম তাৰ কথা ভাবিবও নোৱাৰো ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ